Hello everybody, welcome back to my channel. মই ৰাজশ্ৰী পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি 28 ছেপ্টেম্বৰ মই আৰু মোৰ জেঠাই আৰু ভণ্টি যাব লৈছোঁ এতিয়া মাৰ্ঘেৰিটা। ইভিনিং 5টা বাজি গৈছে। সো আজি ভিডিঅ'টো চাই গৈ থাকক আগলৈ আৰু মইতো মাজে মাজে ইণ্টাৰেক্ট কৰি থাকোঁ আপোনালোকৰ লগত। সো এয়া আমি পালোহি ডিগবৈ টাউন আৰু গৈ আছোঁ। ৰাতি হোৱাৰ কাৰণে ভালদৰে ভিজিবল হোৱা নাই, আন্ধাৰ হৈছে। আৰু এয়া হৈছে মেইন ডিগবৈ টাউন, গোটেই মাৰ্কেটছবোৰ আছে। Now we are in Margherita আৰু এই ষ্টেচন। এইফালে আমি খালোঁ ফুচকা। ৰাতি আৰু মানে ফুচকা দেখি ৰ'ব পৰা নাই। এয়া আইতাক লৈ আমি ৰিটাৰ্ণ হৈ আছোঁ। Next day. এইফালে আকৌ বিয়া বুলি ফেচ মাস্ক লগাই বেলেগ প্ৰিপাৰেশ্যন চলিছে। এতিয়া আমি জোৰোণত লৈ যাবলগীয়া বস্তুবোৰ মানে ড্ৰেছ আৰু জুৱেলাৰী সকলোবোৰ এনেদৰে পেকেট কৰি ভৰাই লৈছোঁ। আৰু তাৰপিছতে গোটেইখিনি ভৰাই মেলি হোৱাৰ পিছত নিয়ম কৰি ট্ৰলি বেগত ভৰাই লৈ যাব লাগিব। আৰু সেইটো কাৰণে এনেদৰে ভৰাই আছোঁ আৰু এটা এটা কৰি। আৰু গোটেইখিনি কাপোৰৰ ভিডিঅ' হয়তো কৰা নহ'ল নেকি, যোনখিনি আছে যেনেদৰে কৰি থৈছিলোঁ মই এতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাই গৈছোঁ। আৰু এয়া হৈছে এই পিংক কালাৰযোৰ হৈছে কইনাৰ মাকৰ বাবে। আৰু এয়া এইদৰে গোটেইখিনি ভৰাই লোৱা হৈছে। গোটেইখিনি কাপোৰ ভৰাওঁতে ভিডিঅ' কৰা নহ'ল কাৰণে এনেদৰে মই আপোনালোকক দেখুৱাই দিছোঁ। এইযোৰ হৈছে আৰু এইযোৰ পাটৰ কাপোৰ। এইযোৰ হৈছে মুগাৰ। এইযোৰ হৈছে আৰু এইযোৰ পাটৰ কাপোৰ, টিনচিল ক্লথিং ব্ৰেণ্ডৰ। আৰু এতিয়া দেখুৱাবলৈ লৈছোঁ জোৰোণত দিয়া জুৱেলাৰিজ। এয়া হৈছে ৰিং দুটা। কেনেকুৱা লাগিছে ডিজাইনবোৰ আপোনালোকে জনাব। আৰু এয়া হৈছে গোটেইখিনি একেলগতে দেখুৱাই দিছোঁ। এনেদৰে ফটো ক্লিক কৰা আছিলে, চ' মই দেখুৱাই দিছোঁ। আৰু এয়া হৈছে অসমীয়া গহনা। এতিয়া আমি ভৰাম জোৰোণৰ বস্তু। ये है मेरा जिठाई, ये है मेरा मम्मी जोड़ा का मग, और इसमें से कपड़ा निकाल रहा है। और ये वीडियो ना बहुत लेट से अपलोड होगा, ओके, क्योंकि परसों है জোৰোণ। গোটেইকেইযোৰ কাপোৰ আপোনালোকক ভালদৰে দেখুৱাব নোৱাৰিলোঁ, গতিকে আপোনালোকে এতিয়া ভৰাওঁতে চাই গ'লে গম পাব।
এইটো হৈছে বিউটি বক্স, ইয়াতে সকলোবোৰ ভৰাই দিছোঁ, শ্বেম্পু, অইল সকলোবোৰ। কিন্তু গোটেইবোৰ বস্তু ইয়াতে নজুৰে, সেইটো কাৰণে এক্সট্ৰাকৈ মেকআপৰ বস্তুবোৰ সজাই পৰাই ধুনীয়াকৈ দিবৰ কাৰণে এইখন আনিছোঁ। আৰু ইয়াতো এতিয়া ধুনীয়াকৈ ভৰাই পেক কৰি ল'ম। তাৰপিছতে আপোনালোকক দেখুৱাম যে কেনেকুৱা হ'ল। ইয়াতে লিপষ্টিক, আইলাইনাৰ, কাজল, আইশ্বেডো, ব্লাছাৰ সকলোবোৰ ভৰাই লোৱা হৈছে। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এয়া বস্তুবোৰ ভৰাই হৈ গ'ল, এতিয়া সামৰা হৈছে। নাই নাচি দিয়া গান বাজিছে আৰু এবাৰ এয়া মই লগাই আছোঁ মেহেন্দি। এইফালে এয়া আমডালি গাঠিছে দুৱাৰ দলিত আঁৰিবলৈ।